নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। সকলো নিশ্চয় কুশলে আছে নহয়নে বাৰু? আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ জামুকৰ এটা জুচৰ ৰেচিপি, যিটো বহুত বেছি শৰীৰৰ কাৰণে উপকাৰী হয়। ব'লক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ, শেষলৈকে ভিডিঅ'টি চাই থাকিব। এতিয়া মই জামুক ছিঙিবলৈ যাম। এইটো জামুকৰ তল, গোটেই এগালমান জামু পৰি আছে গোটেইখন। এইবোৰ চাওকচোন, গোটেই পৰি আছে। এতিয়া মই ছিঙিম। এইবোৰ চাওক, গোটেই ক'লা হৈ আছে, দেখিছেনে বাৰু? বহুত লাগি আছে জামুক, ধেৰ গোটেই জামু পৰি আছে এগালমান। এই শাল চাওকচোন, ইয়াৰ পৰা মই ছিঙিলে আজি জামুকৰ জুচ বনাম বুলি ভাবিছোঁ। প্ৰথমে ছিঙি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ওপৰলৈকে বহুত জামুক আছে ওপৰত। এয়া চাওকচোন, মই এগালমান জামুক পালোঁ। গোটেইখিনিৰ পৰা জুচ নবনাওঁ বাৰু, মই কেইটামানৰ পৰা জুচ বনাম। প্ৰথমে মই কেইটামান জামু লৈ ল'লোঁ আৰু জামুখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া মই জামুকৰ গুটিখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ, মানে জামুকটো লৈ এনেকৈ পিটিকি দিলে গুটিটো ওলাই যায়। আৰু এতিয়া মই এটা মিক্সি জাৰ ল'লোঁ আৰু জাৰটোত মই জামুকখিনি দি দিছোঁ। এতিয়া মই ইয়াৰ ওপৰত অকণমান পদিনাৰ পাত দি দিছোঁ। পদিনাৰ পাত দিলে ফ্লেভাৰটো বহুত বেছি ভাল আহে। আৰু এতিয়া সোৱাদ অনুসৰি চেনি দিছোঁ, লগতে এচিকুটমান জোখৰ নিমখো দি দিছোঁ। আৰু ইয়াৰ ওপৰত মই পানী দি লৈছোঁ। পানী দিয়াৰ পিছত মই কেইটুকুৰামান বৰফ দি দিছোঁ। এতিয়া মই মিক্সিৰ জাৰটোৰ ঢাকোনখন বন্ধ কৰি দিলোঁ আৰু মিক্সিত মাৰি দিলোঁ। এয়া চাওকচোন, আমাৰ জুচটো ৰেডি হৈ গ'ল। বহুত বেছি টান নহয়, এটা চিম্পল ৰেচিপি হয়, যিটো হেল্থৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া মই এইখিনি চাওকচোন ধুনীয়াকৈ গ্লাছ এটাত লৈ লৈছোঁ। বহুত বেছি ধুনীয়া হয় কালাৰটো, খাবলৈও বেছি সোৱাদ লগা হয়। আপোনালোকে এবাৰ এইটো ট্ৰাই কৰিবইচোন। আৰুতো এতিয়া জামুকৰ বতৰ হয়, চাৰিওফালে জামুক পোৱাই যায়। আপোনালোকে জামুক খালে এবাৰ এনেদৰে জুচ বনাই খাই চাব। বহুত বেছি টেষ্টি হয়, লগতে হেল্ডিও হয়। ভিডিঅ'টি কেনেকুৱা পালে বাৰু আপোনালোকে? মোক জনাবচোন কমেণ্ট বক্সত। যদিহে ভাল লাগিলে ভিডিঅ'টি, তেন্তে সকলোৰে লগত শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।